নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি বনাব লৈছোঁ শিঙি মাছ, জাতিলাও আৰু বিলাহীৰ জোল। তাকো তেল ইউজ নকৰাকৈ। আপোনালোকে চাওক, এইটো এটা নতুন কনচেপ্ট তাৰমানে। এয়া মই শিঙি মাছকেইটা ধুই লৈছোঁ ভালকৈ, গুচাই মেলি লৈছোঁ। মানুহেতো জানেই গুচাবলৈ আৰু। এয়া নিমখ দিছোঁ শিঙি মাছত, নিমখ দি পিনে এয়া হালধি দিছোঁ আৰু এতিয়া মই সানিছোঁ। শিঙি মাছকেইটা ধুনীয়াকৈ সানিছোঁ। এয়া সানি পিনে এয়া মই দিছোঁ আপোনাৰ আলু আৰু জাতিলাও কটা চব্জি। এয়া মই কেৰাহীত দি দিছোঁ। কেৰাহীত দি পিনে এতিয়া মই আপোনাৰ লৰোৱাৰ আগত পানী অলপ দি লৈছোঁ। যিহেতু বইল চব্জি, ইয়াত কোনো তৈলৰ ব্যৱহাৰ নহয়, কোনো ধৰণৰ মিঠাতেল ব্যৱহাৰ মই নকৰোঁ। সেইটো কাৰণে আপোনাৰ পানী অলপ দি লৈছোঁ। চাব, বৰ জবৰদংকৈ বনাম, কিন্তু খাবলৈ বস্তুটো সোৱাদ হয় যেনিবা অলপ আৰু। এয়া নিমখ দিছোঁ, নিমখৰ আৰু এই হালধি দিছোঁ। নিমখ হালধি দিছোঁ, কোনো ধৰণৰ মছলাৰ ব্যৱহাৰ কৰা নাই। এয়া নিমখ হালধি সানি থোৱা মাছকেইটা মই শাকত দি দিছোঁ। এয়া আপোনাৰ দিছোঁ, এইটো মেইন বস্তুটোৱেই হ'ল এইটোক কয় ৰাইচ ফ্ল'ৰ, পিঠাগুড়ি। আমি ঘৰত খুন্দি ল'বও পাৰোঁ। মই যেনিবা কিনি আনিছোঁ আৰু এলেহুৱা মানুহ, খুন্দি ল'লে ভাল হয় আৰু। আমাক এতিয়া কি পিঠাগুড়ি খুৱাইছে এইবোৰ দোকানীয়ে জানিব আৰু, কি চাউল বা কেনেকৈনো জানিব। তাকে আৰু নিজে খুন্দি ল'লে যেনিবা অলপ ভাল হয়। এই পিঠাগুড়িটো আপোনালোকে জোখমতে দি দিব আৰু। জোখমতে দিয়াৰ পিছত এয়া লৰাই থাকিব, শাকখিনি লৰাই থাকিব, লৰাই পিনে ঘুটি দিব, একদম ঘুটি দিব। খালি চেনি তেনি দি নিদিব আকৌ ঘুটিছোঁ বুলি দেই, চাহ বনি যাব তেতিয়া এইখিনি। তাৰপিছত আপোনালোকে এতিয়া এনেকৈ থৈ দিব নহয়। থোৱাৰ পিছত ঢাকনি দিব। ঢাকনিটো দি পিনে এতিয়া কি কৰিব, আদা নহৰু, এয়া মই আপোনাক দেখাইছোঁ কেমেৰাত আদা নহৰু। চাওক, আপোনালোকে আগতে দেখি পোৱাই নাই আদা নহৰু, মইহে যি দেখাইছোঁ। আদা নহৰু বিলুপ্ত প্ৰায় বস্তু পৃথিৱীত বিলুপ্ত হৈ গৈছে আদা নহৰু। এয়া দেখিছে আদা নহৰু মই খুন্দিছোঁ। খুন্দি পিনে এতিয়া মই আদা নহৰু শাকত দি দিম। এয়া আদা নহৰু খুন্দাটো আপোনালোকে চাওকচোন, চাই কিমান ভাল লাগে। এয়া দেখিছে আদা নহৰু। এয়া জিৰা কেইটামান লৈছোঁ মই হাতত, জিৰা কেইটামান দি দিলে খাবলৈ বৰ ভাল হ'ব, গেছ নহয়। জিৰাই হজম কৰে, যিহেতু আপোনালোকে চবেই জানে জিৰা অলপ দি দিলে গেছ নহয়। আৰু গেছ যেতিয়া নহয়, মানুহৰ হজম যেতিয়া হয়, খাদ্যটো ভাল হয়, হয় নহয়? এতিয়া পিচি পিনে আপোনাৰ ইয়াত জিৰা আৰু নহৰু পেষ্ট আমাৰ ৰেডি হৈ গৈছে। আমি এতিয়া শাকত দি লাগিছোঁ, এইখিনি চাওক, ঢাকোন উদঙাই দিছোঁ। শাকখিনি ইমান ধুনীয়া ৰং এটা উঠিছে। এই মাছকেইটা চাওক, এইয়া জিৰা আদা নহৰু পেষ্ট এইটো দি দিছোঁ। তাৰপিছত এতিয়া মই কি কৰিম, ধুনীয়াকৈ লৰাম। এতিয়া চাওক, এইটো বস্তু, এতিয়া এনেকৈ লৰাম। আপোনালোকে লৰাব জানে নাই বাৰু? কমেণ্ট কৰিবচোন, কমেণ্ট। লৰাব আপোনালোকে ভালকৈ নাজানে যদি মোৰ পৰাই শিকি লওক। ইয়াত দেখিছে নাই, লৰাব নাজানে ভালকৈ, সেইকাৰণে মই শিকাই দিছোঁ। এনেই কৈছোঁ, ধেমালি কৰিছোঁ দেই, মাফ কৰি দিব। অলপ ধেমালিয়ে মোৰ মানে কৰিলে ক'লা কথাটো ভাল পায় আৰু। হাঁহি কি নাহি বতাই দিয় তুম। এই বিলাহী দি দিছোঁ, বিলাহীটো একদম মানে ৰঙা বিলাহী দি দিছোঁ, যাতে শাকটো কেঁচা বিলাহী অলপ গোন্ধাই থাকে যেনিবা, অলপ গোন্ধাই থাকে আৰু। বিলাহী অলপ গোন্ধাই থাকিলে ভাল লাগে যেনিবা। শাকটো খাবলৈ যেনিবা, ভাতটো খাব লাগিব নহয় আমি, সেইটো কাৰণে যেনিবা শাকটো বনাই দিছোঁ আৰু। এইটো চাওক, বিলাহীখিনিৰ ৰংটো কেনেকুৱা আপোনাৰ ধুনীয়া হৈছে। এয়া শাকখিনি চাওক, ৰঙচুৱা হ'লেই নহয় বিলাহীটো দি দিওঁতে। বিলাহীৰ মহত্বত আপোনালোকে চাওকচোন, কিমান ভাল বস্তু এইটো। শাকখিনিৰ ৰংটো লগত লৈ আনিলে, দেখিছেনে বাৰু? আপোনালোকে যদি জলকীয়া গুড়ি ব্যৱহাৰ কৰিব পাৰে। মোৰ বেমাৰৰ কাৰণে, গেষ্ট্ৰিক বেমাৰৰ কাৰণে মই খোৱা নাই জলকীয়া গুড়ি, যিহেতু আপোনালোকে খাব পাৰে জলকীয়া গুড়ি, একো ডাঙৰ কথা নহয়। জলকীয়া গুড়ি খালে ভাল স্বাস্থ্যৰ কাৰণে। জলকীয়া গুড়িয়ে গেষ্ট্ৰিক বেমাৰ প্ৰতিৰোধক ক্ষমতা থাকে জলকীয়া গুড়িত।
আৰু এতিয়া আপোনালোকৰ দেখিছে ৰংটো বৰ ধুনীয়া উঠিছে আৰু তাকে আৰু কি ক'ম আৰু আপোনালোকেতো দেখিছেই চাগে এই শাকখিনি চাওক এতিয়া মই দিবলৈ ওলাইছোঁ ঢাকোন দি দিম ঢাকোন দি দিয়াৰ পিছত এতিয়া আপোনাৰ অলপ ঢাকোনখন উদঙাই দিলোঁ অলপ পিঁয়াজ কেইটামান কাটি দিছোঁ পিঁয়াজ কেইটামান কাটি দিলে মানে আপোনাৰ শাককণ মিঠা হ'ব শাককণ মিঠা হ'লে মানে আপোনাৰ কি হ'ব তাৰমানে শাককণ খাই ভাল লাগিব এইটো চবেই জানে এইটো ক'বলগীয়া কথা নহয় আৰু এয়া দেখিছে শাকখিনি আপোনাৰ এয়া হৈ গৈছেগৈ আৰু হ'বই আৰু এতিয়া মই অলপ ওচৰৰ পৰা জুম কৰি দেখাই দিছোঁ যাতে আপোনালোকক খাওঁ লাগি যাওক বা নেখাওঁ লাগক নেজানো আৰু কেনেকুৱা বনাইছোঁ মাই সেইটো ক'ব নোৱাৰিম আৰু এইখিনি এতিয়া হৈ যাব শাকখিনি আপোনাৰ আমি কি কৰিম এতিয়া আৰু অকণমান লৰাই দিম মই এয়া লৰাই দিম মই দেখিছে নহয় লৰাই পিনে এতিয়া আপোনাৰ মই থৈ দিম তাৰপিছত এয়া ভাত বাঢ়িছে এয়া ভাত সেইখিনি বাতিটোত যে আছে বগা বাতিটোত সেইখিনি শাক ভাল লাগিলে যদি ছাবস্ক্ৰাইব কৰিব ৰাইজ সহায় কৰিব ধন্যবাদ